Hey guys, সুপ্ৰভাত। আজি মোৰ মনটো অলপ ভাল লাগি আছে আৰু সেইকাৰণে আজি বিছনাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ব্লগটো। মানে প্ৰায় বহুত দিনৰ মূৰত, প্ৰায় 8-9 মাহৰ মূৰত আমি আজি অলপ ফুৰিব যাম। ফুৰিব মানে কি, কলেজৰ পৰা এই আমাৰ জিঅ'গ্ৰাফিৰ ডিপাৰ্টমেণ্টৰ পৰা মানে ফিল্ড চাৰ্ভে আছে। এইটো আপোনালোকৰ লগত যাব ন নাই কি? চ' ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টো ৰিক্সি টাইপ হ'ব, মানে যিটো আমি কলেজ ইউনিফৰ্মত কৰিম, গতিকে বহুত ইয়াত কলেজৰ সমানো জড়িত হৈ থাকিব, কাৰণ যিহেতু কলেজৰ ইউনিফৰ্মযোৰ পিন্ধি থকা যাব। গতিকে চাওঁ আৰু কি হয়। গতিকে বলক এতিয়া ৰেডি হওঁ যাবৰ কাৰণে। চ' এতিয়া আমি কলেজত যাব ওলাই আহিলোঁ, বাকী পূৰা ফাট ফিডে ওলাইছে চলি, আৰু এতিয়া আমি যাম আৰু পৰালৈকে আপোনালোকক ধুনীয়াকৈ দেখাই যাম ক'ত কি হয়। হ'লেও আমি এতিয়া যিহেতু কলেজ ড্ৰেছত আহিছোঁ, অলপ ৰিক্স হ'ব, গতিকে বাৰু। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. আমি বুলুগুৰি চব পালোঁ আহি, আৰু কেইটা বজাত 8:30 সোনকালে আছিলে, দেৰি হৈ গ'ল আমাৰ। ৰাতিপুৱা বুলুগুৰি এবাৰ চাওঁ, মানে ইয়াৰ যান্ত্ৰিকতা হৈয়ে গৈছে একদম। এইটো NH15 বলক। এয়া আমি চিপাঝাৰ পালোঁ। চিপাঝাৰ আজিকালি আগতকৈ অলপ বহুত উন্নত হৈছে, ধুনীয়া 2 লেন ৰাস্তা, 2 লেন সম্ভৱ, 2 লেনে হয়। আৰু আমাৰ কলেজলৈ আৰু বহুত দেৰি নালাগে, আৰু পামে সোনকালে। চাই থাকক, মাত্ৰ ভ্লগছটো এৰি নাযাব, কিবা এটা মজা পাব। এই আল্ট্ৰাখনতে আমি যাম দিয়ক। কৃষ্ণ আহি পাই গ'লো দৰঙৰ বিখ্যাত নাৰিকলী মন্দিৰ। জানো বই একেদৰে হৈ খুলিব খুজিছে
কুৰুৱাৰ ৰাস্তাকেইটা অলপ ডেঞ্জাৰ টাইপ সৰু সৰু ৰাস্তা অলপ ৰিক্স ৰাস্তাকেইটা অলপ মিউজিকটো অফ কৰি দিছোঁ মানে মিউজিকটো অফ কৰি দিছোঁ আৰু বহুত ৰিক্স এলা মোৰ চাপৰ্টাৰ চাপৰ্টাৰ এইবিলাক কৈ দিবি নি আৰু আমি কি ক'ব লাগে ঘণ্টাটো নাই দিব আৰু মানে ছাবস্ক্ৰাইবৰ কাষত থকা যিটো ঘণ্টা সেইটো টিপি দিব একদম ধুনীয়া নেচাৰ এখন পাহাৰ দেখা পাই গৈছোঁ কিন্তু পাহাৰৰ ওচৰত এইটো বিল টাইপ মানে ধুনীয়া আৰু মানে যিটো দেখিছোঁ ৰাস্তাৰ কণ্ডিশ্যনটো অলপ বেয়া ৰাস্তাৰ মানে গাড়ীখন লাহে লাহে গৈ আছে চাওক এই ৰাস্তা বনাই আছে নতুনকৈ আৰু আমাৰ গাড়ীখন সম্ভৱ নাযাব চাগে আগুৱাই গৰুৱে শাস্তি কৰিব ধৰে অলপ চাওঁ কি হয় পৰিস্থিতিটো আগত গৈছে চাব কি হৈ আছে চাই আহক বাৰু তাৰপিছত গম পাম আৰু যাব পাৰিম নে নোৱাৰিম সম্ভৱ নোৱাৰিমেই আৰু ইমান ডাঙৰ গাড়ী ৰাস্তাটো অলপ সৰু তাতে আকৌ বনাই আছে চ' ৰিক্সটো বহুত আমি আহি পালোঁ আমি কুৰুৱা এইটো ধাজ এইটো মই মেনেজাৰ টাইপ ইয়াতে মই বহুত কথা শিকিছোঁ ইউটিউবৰ ফাৰ্ষ্ট টাইম মই ইয়াৰ চেনেলতে কাম কৰিছিলোঁ কাম নলি নহয় এনেই এয়া আৰু পাহাৰ চাওক ভিউ চাওক না ভাই দেখা আছোঁ কুৰুৱা কুৰুৱা দক চাওক ভিউ চাওক না ভাই কি কমাৰ পাহাৰ এইখন হেৰি স্বকীয় ৰূপ লৈ বহাগ ন আহে কলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্ম হয় এয়া আমি যাই আছোঁ অলপ তলত দিকে যাম এয়া সেইটো ব্ৰহ্মপুত্ৰটো অলপ ৰিক্সত কৰিব লাগিব ভিডিঅ'বিলাক কাৰণ বহুত কথা আৰু গৈ আছোঁ এয়া গৈ আছোঁ আমি চাওক না এয়া মোবাইলত বিজি কৈ দি হাই দোস্ত আমি আজি ব্ৰহ্মপুত্ৰত সাঁতুৰিব আহিছোঁ সাঁতুৰিব নহয় তবাৰ নাই মই সাঁতুৰিব পাৰোঁ মই থিয়া সাঁতোৰ দিব পাৰোঁ লগতে আমাৰ এয়া উদ্যোগ আছে সাঁতুৰবিদ ই মেইন সাঁতোৰা এইটো আৰু এইটো কি বাইদেউ ইয়াৰ পৰা পানী উঠাই কিজানি বস্তুটো দেখা আছো আৰু এইটো সম্ভৱ হেৰি পানী উঠোৱা হেৰি কিজানি দেই এইকেইটা উঠছি এতিয়া পানী উঠোৱা কিজানি আৰু দৃশ্যটো চাওক একদম মজা আৰু চাই লওক এবাৰ চলি ইয়াতে তামাম ফটো পোষ্ট কৰি আছে একদম চাওক এইখন ব্ৰহ্মপুত্ৰ ফ্লাড চাওক না ভাই এয়াই অসম বাকী বাদ মই কি ক'ম আৰু এয়াই অসম